নমস্কাৰ ভ্ৰাম্যমান থিয়েটাৰ অসমৰ চুকে কোণে অসমৰ ৰংগমঞ্চত প্ৰত্যেকজন অসমীয়া মানুহে উপভোগ কৰা এটা বিশাল জাতীয় অনুষ্ঠান ভ্ৰাম্যমান থিয়েটাৰ অসমীয়াৰ আবেগ অসমীয়াৰ অহংকাৰ ভ্ৰাম্যমান থিয়েটাৰ স্বাগতম জনাইছোঁ ব্ৰেইন ইউটিউব চেনেললৈ আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক 1979 চনত প্ৰতিষ্ঠা লাভ কৰা কৃষ্ণৰয়ৰ আবাহন থিয়েটাৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক মঞ্চায়নেৰে ভ্ৰাম্যমানৰ ইতিহাসত নিতুল কাহিনী আৰু সংলাপৰ শ্ৰুতিমধুৰ সংযোগ সাধন কৰে ডক্টৰ শইকীয়াৰ দুই এখন নাটকৰ কাহিনী বিন্যাস আৰু চৰিত্ৰৰ স্থিতি বিস্তাৰ অবাস্তৱ প্ৰায়বোৰ নাটকেই ব্যক্তি আৰু পৰিয়ালৰ সীমাৰ চাৰিবেৰৰ মাজত আবদ্ধ নাটকবোৰত সামাজিক চেতনাৰ প্ৰতিফলন নাই বুলিলেই হয় তথাপি ডক্টৰ শইকীয়াৰ কথাক শিল্পলৈ সলনি কৰিব পৰা দক্ষতাই ভ্ৰাম্যমানৰ দৰ্শকক মোহাবিষ্ট কৰিছিল তেওঁৰ নাটক অভিনয় সুষমা নাট্যগতিৰ স্থবিৰতাৰে ভাৰাক্ৰান্ত হ'লেও কাহিনীৰ সৰল আবেদন আৰু সংলাপ শব্দৰ শ্ৰুতি মাধুৰ্যই ভ্ৰাম্যমান থিয়েটাৰত এক শ্ৰেণীৰ নতুন দৰ্শকৰ জন্ম দিছিল আবাহন থিয়েটাৰৰ উত্থান আৰু জনপ্ৰিয়তা অৰ্জনৰ ক্ষেত্ৰত ডক্টৰ শইকীয়াৰ অৱদান অপৰিসীম কিন্তু কিহৰ তাৰণাত আবাহন থিয়েটাৰৰ দৰে শ্ৰদ্ধেয় মঞ্চত চাহাব সমাজৰ অভিজাত বেশ্যা লেডি ডাইনাৰ স্থান পায় কি যুক্তিত ডাইনাৰ যৌনগ্ৰন্থি জীৱনপঞ্জী পৰিয়ালৰ লোকে একেলগে বহি উপভোগ কৰা দৰ্শকৰ বাবে প্ৰাসংগিক হৈ উঠে সেয়া এক অৰ্থক্ৰান্তিক সাঁথৰ হেঙুল থিয়েটাৰৰ প্ৰযোজক প্ৰশান্ত হাজৰিকা আছিল এই জাতীয় সস্তীয়া ধামখুমীয়াৰ পৰা নিলগত নাটকৰ ব্যাকৰণ আৰু অভিধান বুজি পোৱা হাজৰিকাই আধুনিক নাট্যশৈলীৰে ভ্ৰাম্যমানৰ নাট্য প্ৰযোজনা নিৰ্মাণ কৰি দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছিল হেঙুলৰ কাৰেঙৰ ডিগিৰি মুখ্যমন্ত্ৰী নাটক দুখন ভ্ৰাম্যমান নাটকৰ দুটা শিক্ষণীয় দৃষ্টান্ত বহুতো আগশাৰীৰ প্ৰযোজকৰ দৰে হাজৰিকাই দৰ্শকক নিচাগ্ৰস্ত কৰি তুলিবলৈ কোনো চমৎকাৰ টেকনিকৰ আশ্ৰয় নোলোৱাকৈ বা দৰ্শকৰ তেজত পিৰপিৰণি উঠা ধৰণৰ কাহিনীৰ গাত পদপথত পোৱা সস্তীয়া অলংকাৰ পিন্ধাই দৰ্শকক ক্ষণিক আনন্দ দিব জানাছিল নাটকক বাস্তৱতাৰ আইনাৰ আগত থিয় কৰাই নাটকৰ দৰে পৰিচৰ্যা কৰাটো আছিল তেওঁৰ ধৰ্ম এই ক্ষেত্ৰত প্ৰণিধানযোগ্য যে এবাৰ ৰতন থিয়ামে ভ্ৰাম্যমানৰ মঞ্চত বীৰপ্পনক লৈ নাটক কৰা শুনি হেনো কৈছিল ভ্ৰাম্যমান থিয়েটাৰে পৰেশ বৰুৱাক লৈ নাটক নকৰে মানৱ শিল্প আৰু ভ্ৰাম্যমানৰ দৰ্শক ভ্ৰাম্যমান থিয়েটাৰ কেৱল জীয়া ব্যৱসায়িক শিল্পই নহয় এই বিশ্বৰ ভিতৰত অদ্বিতীয় মানৱ শিল্পৰূপে পৰিগণিত হোৱাৰ যোগ্যতাও অৰ্জন কৰিব পাৰে ভ্ৰাম্যমানৰ ভাগ্যৰেখাও এই ধাৰণাটোৰ সঠিক ৰূপান্তৰৰ ওপৰত নিৰ্ভৰ কৰিছে সম্প্ৰতি অসমত সৰু বৰ 40টাৰো অধিক ভ্ৰাম্যমান নাট্যদল আছে ইয়াৰ 8-10টা আগশাৰীৰ প্ৰতিষ্ঠিত নাট্যদল 40টা নাট্যদলৰ পেণ্ডেল চকীমেজ মঞ্চ গেলেৰী শব্দযন্ত্ৰ পোহৰ সামগ্ৰী যান বাহন আৰু সৰ্বোপৰি শিল্পী দল মিলি কি বিৰাট উদ্যোগৰ ৰূপ ধাৰণ কৰিব পাৰে কথাটো অনুমান কৰিব পাৰি ভ্ৰাম্যমান থিয়েটাৰৰ আৰ্থিক নিয়োগ বিনিয়োগ আয় ব্যয়ৰ চেহেৰাটো বুজি পাবলৈ 10টা আগশাৰীৰ নাট্যদলক মডেল ৰূপে ল'ব পাৰি 10টা নাট্যদলৰ শিল্পী সংখ্যা হ'বগৈ প্ৰায় 1000 ঠিক তেনেধৰণে আচলতে 40টা নাট্যদলৰ সংখ্যা হ'বগৈ 4000 ভ্ৰাম্যমানে বছৰটোত 230ৰ পৰা 240 দিন নাটক মঞ্চস্থ কৰে আগশাৰীৰ প্ৰতিটো নাট্যদলৰ আসন সংখ্যা প্ৰায় 2000 10টা দলৰ 20000 40টাৰ কমকৈ হ'লেও 60000 এটা দলৰ এটা দৰ্শনীত ধন সংগ্ৰহ হৈ প্ৰায় 90000ৰ পৰা 1 লাখ টকা 90000 হিচাপত 10টা দলৰ অৰ্থ সংগ্ৰহ হয় প্ৰায় 9 লাখ টকা আৰু 200-300 দৰ্শনীত সংগৃহীত টকা হ'বগৈ 20 কোটি 27 লাখ টকা প্ৰথম দৰ্শনীৰ লগত দ্বিতীয় দৰ্শনী মাত্ৰ 100টা যোগ দিলে হ'বগৈ অতিৰিক্ত 9 কোটি টকা প্ৰথম আৰু দ্বিতীয় দৰ্শনী মিলি সৰ্বমুঠ সংগৃহীত ধনে গৈ 29 কোটি 27 লাখ টকাৰ অংক স্পৰ্শ কম বেছিকৈ ধৰি 40টা নাট্যদলৰ অংকটো অনুমান কৰাত অসুবিধা নহয় ধনৰ আকাৰ বিবেচনা কৰিলে ভ্ৰাম্যমান থিয়েটাৰক দীৰ্ঘ জীৱনৰ বাবে চৰকাৰী বৃহৎ উদ্যোগৰ মৰ্যাদা দিব লাগে বুলি দাবী কৰাৰ ফল আছে শিল্পী প্ৰযোজকৰ বছৰেকীয়া দৰমহাৰ মাহিলী নিৰিখ বোনাছ বকেয়া ধন প্ৰভিডেণ্ট ফাণ্ড অৱসৰৰ পিছত পেঞ্চনৰ ব্যৱস্থা এই সকলোবোৰৰ বাবে প্ৰয়োজনীয় নতুন আইন প্ৰস্তুত কৰি হ'লেও অসম বা ভাৰত চৰকাৰে বিশ্বতে বিৰল বৃহৎ মানৱ শিল্পৰ অবিশ্বাস্য উদাহৰণ দাঙি ধৰিব পাৰে মানৱ প্ৰগতিৰ ইতিহাসত কোনো কথাই অসম্ভৱ নহয়
পিছে ইয়াক সম্ভৱ কৰি তোলাৰ দায়িত্ব ল'ব লাগিব ভ্ৰাম্যমাণৰ প্ৰযোজক আৰু তাৰকা শিল্পীসকলে। ইয়াৰ বিপৰীতে এওঁলোকে এনে উদ্যোগৰ ক্ষেত্ৰত প্ৰধান বাধা হৈ উঠাৰ থল আছে। ভ্ৰাম্যমাণৰ নাট্য দলৰ নাটকৰ মান আৰু ৰুচি দৰ্শকে নিৰ্ধাৰণ কৰে নে নাট্য দলবোৰে দৰ্শকৰ ৰুচি কৰে? প্ৰযোজক, নাট্যকাৰ, পৰিচালকে ভালদৰে জানে নাটক এখন সামাজিক সাংস্কৃতিক শিল্পকৰ্ম। এই শিল্পকৰ্মই মানুহৰ মনন আৰু চিন্তনৰ উৎকৰ্ষ সাধনাত ব্ৰতী হয়। তাকে নকৰিলে দৰ্শকে বিচাৰিলে আমি কি কৰিম? জাতীয় গায়েৰা দিয়া মানসিকতাৰে অথবা অমুকটো দলে কৰিব পাৰে যদি আমি নকৰিম কিয় ধাৰণাৰে চেলুলয়ডৰ স্বল্প বসনা মোহময় অভিনেত্ৰীৰ নৃত্যগীত জীয়া শিল্প এটাৰ মঞ্চত স্থান দিয়াৰ পিছফালে আছে প্ৰচণ্ড অৰ্থ লালসা। এই অৰ্থ লালসাই বৰ্তমানে ভ্ৰাম্যমাণৰ মঞ্চত লেলিহান ৰূপ লোৱা বুলি বহুতে আপত্তি উত্থাপন কৰিছে। এনেকৈও কোৱা শুনিছোঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ পূৰ্বৰ হাঁহি কান্দোনৰ আৱেগময়তা বৰ্তমানে ৰহন দেশকেন্দ্ৰিক সস্তীয়া বিলাসিতালৈ পৰ্যবেক্ষিত হৈছে। কোনোবাই ক'ব পাৰে ভ্ৰাম্যমাণ থিয়েটাৰ চিৰদিনলৈ অপৰিৱৰ্তনীয় হৈ থাকিব নেকি? নিশ্চয় নাথাকে। পৰিৱৰ্তনেই সত্য, পৰিৱৰ্তনৰ অৰ্থই নতুনত্ব। কিন্তু নতুনত্বৰ বিকাশ নেতিবাচক হ'বই। ইতিবাচক অগ্ৰগতিয়েহে নতুনত্বক অৰ্থময় আৰু শ্ৰদ্ধাশীল কৰি তোলে। ভ্ৰাম্যমাণ নাটকৰ নন্দন ৰস আৰু বহু কথাই ক'ব লগা আছে। শেষত আমাৰ ক'বলগীয়া হ'ল ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এটা জাতীয় অনুষ্ঠান, অসম গৌৰৱ। ভ্ৰাম্যমাণ থিয়েটাৰে যদি অসমৰ নানা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়াত আৰ্থিকভাৱে সহায় আগবঢ়াইছে, অসমৰ স্থানীয় সমিতি আৰু দৰ্শকেও ভ্ৰাম্যমাণৰ শিল্পী, কলাকুশলী আৰু প্ৰযোজকক ভাত, কাপোৰ, ঘৰ গৃহস্থলী, বেংক বেলেঞ্চ সকলো দিছে। এইবাবেই ভ্ৰাম্যমাণ থিয়েটাৰে অসমৰ মানুহৰ চিন্তা চেতনাক উদ্দীপক কৰিব লাগিব। জাতীয় বিষয়বোৰক ভ্ৰাম্যমাণৰ মঞ্চলৈ আনিব লাগিব। এই মুলুকৰ মানুহৰ ঐতিহ্য, পৰম্পৰা আৰু সুস্থ ৰুচিবোধৰ প্ৰতি শ্ৰদ্ধাশীল হ'বই লাগিব। ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যতক লৈ আমি চূড়ান্তভাৱে আশাবাদী, কাৰণ ভ্ৰাম্যমাণ আমাৰ আৱেগ, আমাৰ অহংকাৰ। ভ্ৰাম্যমাণ জীয়াই থাকক অনাদি অনন্তকাল।